আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আনমোল এপ্লিকেশ্যনত যিখিনি পেণ্ডিং ডাটা থাকে সেই পেণ্ডিং ডাটাখিনি আমি কেনেকৈ ডিলিট কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম যিসকলৰ আনমোল এপ্লিকেশ্যনৰ ডাটা এণ্ট্ৰি কৰোঁতে সঘনাই ভুল হৈ থাকে তেওঁলোকে এটা ছিষ্টেম আছে, সেই ছিষ্টেমত কাম কৰিলে সেই ডাটাখিনি ডিলিট কৰি দিব পাৰিব। আজিৰ ভিডিঅ'টোৰ মটিভটো বুজি পাইছে নিশ্চয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিখিনি পেণ্ডিং ডাটা হৈ থাকে সেইখিনি ক'ত থাকিব? আপডেটত থাকে। এইটো হৈছে আপডেটৰ ভিতৰত পেণ্ডিং ডাটাখিনি থাকিব। তো আমি চাই লওঁ ইয়াতে চাওক, মোৰ তাতে টোটেল ৰেকৰ্ড একোৱে নাই, আপডেটো নাই, পেণ্ডিঙো নাই, একোৱে নাই। সেইটো মই আগতে দেখুৱাই লৈছোঁ। এতিয়া আমি কি কৰিম, যাৰ কনফিডেঞ্চিয়েল ইমান হোৱা নাই আনমোলত, যে সঘনাই ভুল হৈ থাকে, তেওঁলোকক কি কৰিব, ডাটাটো অফ কৰি ল'ব, অফলাইনত কাম কৰিব। মই ডাটাটো অফ কৰি লৈছোঁ। অফলাইনত কাম কৰিলে কি হয়, ডাটাখিনি ছেভ হৈ থাকে। যেতিয়া আপুনি অনলাইন হৈ যাব বা ডাটাটো অন কৰি দিব মোবাইলৰ, তেতিয়া এইখিনি আপলোড হৈ যাব বা চিংক হৈ যাব। কেতিয়াবা অট'মেটিকেলি হৈ যায়, কেতিয়াবা নিজে চিংক কৰিব লাগিব। ইয়াতে চিংক কৰি দিব লাগিব। ইয়াতে আমি কি কৰিম, দুটামান ডাটা এণ্ট্ৰি কৰি লওঁ। ধৰক এলিজিবল কাপল মই নতুনকৈ এটা ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। ছাপ'জ ভুলতে মই কৰি পালোঁ, তেনেকৈ মই কৰিম। এটা ডাটা মই এণ্ট্ৰি কৰি দিলোঁ। এতিয়া এনেকুৱা হ'ব পাৰে, আপডেটেড যাওক, এটা চাইছেনে, এটা আহি গৈছে, এণ্টাৰ এটা পেণ্ডিং এটা হৈ আছে আমাৰ। এতিয়া যোনজনী প্ৰেগনেণ্ট উমেন মই এণ্ট্ৰি কৰিছোঁ এলিজিবল কাপলত, এনেকুৱা হ'ব পাৰে প্ৰেগনেণ্ট উমেনজনী ছেকেণ্ড টাইম প্ৰেগনেণ্ট, তাইৰ অলৰেডি আইডি এটা আছে। তো ভুলতে এতিয়া এণ্ট্ৰি কৰি দিলোঁ। তো অলৰেডি আইডি থাকিলে আমি কি কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, তাইক এইটো নালাগে। তেতিয়া আমাৰ ডাটা অফলাইনত আছে, আমি অফলাইনত আছোঁ। তেতিয়া আমি কি কৰিম, এইজনীক ডিলিট কৰি দিব পাৰোঁ। ডিলিট কৰিবলৈ হ'লে ক'ত যাব, এইটো পেণ্ডিং ডাটা হৈ আছে, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যিটো ৰেকৰ্ড আমি এণ্ট্ৰি কৰিছিলোঁ এইটো আহিছে, অনিতা চাবৰ বুলি। চাইছেনে, অনিতা চাবৰ আহি গৈছে। তেতিয়া পেণ্ডিং শ্ব' হৈ আছে। যদি চিংক থাকে তেতিয়াহ'লে, যদি পেণ্ডিং নাথাকে তেতিয়া চিংক বুলি থাকিব ইয়াতে গ্ৰীণ কালাৰত। তেতিয়া আমি কি কৰিম, ইয়াতে ক্লিক কৰিম। চাইছেনে, ডিলিট অপশ্যনটো আহিছে। ইয়াতে ক্লিক কৰিলে ডিলিট হৈ যাব। মই ক্লিক কৰি দিছোঁ। এতিয়া ডিলিট বাটন যেতিয়া আপুনি প্ৰেছ কৰিব, লগে লগে এই মেছেজটো আহিব, ডু ইউ ৰিয়েলি ৱান্ট টু ডিলিট দিছ ৰেকৰ্ডছ। আপুনি এই ৰেকৰ্ডটো ডিলিট কৰিব নেকি, সেইটো সুধিছে। আপুনি য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে চাইছেনে, ডিলিট হৈ গ'ল, ইয়াতে ৰেকৰ্ড নাই। এতিয়া আমি চাওঁ তাতে গৈ পেলাই, $31 আছিলে, চৰি, চাইছেনে, ডিলিট হৈ গ'ল। অনিতা চাবৰ নাই, ওপৰত থাকিলে হয়। তেতিয়া ছিষ্টেমত আমি ডিলিট কৰিব পাৰোঁ। আৰু এটা ৰেকৰ্ড চাইল্ড কেয়াৰত চাওঁ, চাইল্ড কেয়াৰ সোমাই গৈছোঁ। তেতিয়া চাইল্ড ৰেজিষ্ট্ৰেশ্যন এটা ডিউ হৈ আছে, চাইছেনে। ইয়াতে যিকোনো ৰেকৰ্ড আপুনি ডিলিট কৰিব পাৰে যদি ভুল হৈ গৈছে। যিকোনো ৰেকৰ্ড যদি আপডেটো কৰি আছে, আপডেটো পেণ্ডিং হৈ থাকিব, তাতে গৈ পেলাই যোনটো ৰেকৰ্ড আপডেট কৰিছে সেইটো তাতে শ্ব' হৈ থাকিব। এতিয়া চাইল্ড ৰেজিষ্ট্ৰেশ্যন এটা ডিউ হৈ আছে, এই বছৰে ডিউ হৈ আছে। মই এইটো ৰেজিষ্ট্ৰেশ্যন কৰাই দিছোঁ, চিৰিয়েল নম্বৰ দি দিছোঁ এটা, বাকী ৰেজিষ্ট্ৰেশ্যন ডেট ৱেইট।
চাইল্ড ৰেজিষ্ট্ৰেশ্যন এইটো আহি গৈছে চাইছেনে ইয়াতে মই ক্লিক কৰিম আহিছে বেবী অফ মুক্তি জুবিনা ষ্টেটাছ পেণ্ডিং হৈছে ক্লিক কৰক এতিয়া আহি গৈছে ইয়াতে আপুনি ডিলিট বাটন প্ৰেছ কৰি দিয়ক ডিলিট হৈ যাব yes এইটো সিস্টেমত আমি পেণ্ডিং যিখিনি ৰেকৰ্ডছ আছে সেইখিনি আমি ডিলিট কৰিব পাৰোঁ যদি আপোনাৰ এন্ট্ৰি কৰোঁতে ভুল হৈছে ভুলটো হ'বই পাৰে তো যাৰ কনফিডেন্সিয়েল হোৱা নাই বা ভুল বেছিকৈ হয় তেওঁলোকক কৈছোঁ আপোনালোকে ডাটা অফ কৰি পেলাই ডাটা অফ কৰি আপোনালোকে কৰিব পাৰে ডাটা এন্ট্ৰি কৰক তাৰপিছত যদি ভুল হোৱা নাই তাৰপিছত ইয়াতে গৈ পেলাই আপুনি সিংক কৰি দিয়ক ইয়াতে সিংক কৰক সিংক কৰাৰ লগে লগে ইয়াতে দেখুৱাইছে প্লিজ কানেক্ট ইউৰ ইণ্টাৰনেট ইণ্টাৰনেট কানেক্ট কৰি পেলাই আপুনি ডাটা সিংক কৰি দিয়ক সিংক কৰি দিলে সিংক হৈ গ'ল তো যিখিনি আপোনাৰ পেণ্ডিং থাকিব গোটেইখিনি কি হ'ব সিংক হৈ যাব ভিডিঅ'টো নিশ্চয় বুজি পাইছে ধৰিব পাৰিছে যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু সকলোকে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক এণ্ড শ্বেয়াৰ কৰিব আজিলৈকে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি দিছোঁ